ব্ৰো পইণ্টটো কিমান পালি তই 85 দেখিছানে ফাৰ্ষ্ট মানে অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট কেতিয়াবা খেল মানে যদি মানে এইখন দোকানলৈ আপোনালোকে আহে মোৰ যদি চেনেলটোৰ নাম কয় মানে আপোনাক পুৰি এখন আৰু চব্জি এক প্লেট বেছিকৈ দিব মানে কেতিয়াবা খেল চাবলৈ তিনিটা দেখিছানে পুৰা বতাহ মাজে মাজে কেতিয়াবা খেল শুনি পাইছে কোনোবা দিনা ডিষ্ট্ৰিক্ট কেতিয়াবা খেল ইণ্টাৰ ডিষ্ট্ৰিক্ট বোলে তো ঘৰ ওচৰতে হৈছে মানে সন্ধ্যা আমি পাৰ্টি এটা কৰিছিলোঁগৈ যে এই ব্ৰইলাৰ চুঙাত দি পিনি সেই জেগাডোখৰতে হৈছে বোলে তো গৈ আছোঁ সেই জেগাডোখৰলৈ এই গাইছ গৈ আছোঁ পুৰা মজাকৈ চাই থাকক আৰু মানে এইপিনে হয় মানে ৰাস্তাটো তো গাইছ মানে সৰুতে গম পাইছিলোঁ মানে কি কেতিয়াবা আমি এনেই লৈ য'তে ত'তে গুটিয়াই ফুৰিছিলোঁ মানে তো এইপিনে লগৰ এটা পালোঁ তাত খেল হৈ আছে নেকি ব্ৰ তই নেখেলিলি নেকি এইডোখৰত মানে কি হেৰিয়াৰ লৈ এইবোৰ ঢেৰ মানুহ আহি গৈছে দেখিছে নহয় তো চাংগে আৰু তো গাইছ মানে জেগাডোখৰ পাই গৈছোঁহি আৰু মানে কি একদম পুৰা একদম জেগাডোখৰ চক না কেনেকুৱা হৈ আছে সন্ধ্যাহঁতে কেনেকুৱা হৈ আছিলে মানে জেগাডোখৰ সন্ধ্যা এনেই খানা এটাহে খাবলৈ আহিছিলোঁ সেইডোখৰ জেগাতে মানে আজি কেতিয়াবা খেল হৈ গৈছে তাকো ডিষ্ট্ৰিক্ট বোলে ইণ্টাৰ ডিষ্ট্ৰিক্ট কেতিয়াবা খেল তো গাইছ মানে চাম আৰু খেলখন আপোনালোককো দেখুৱাম চাই থাকক আৰু ভিডিঅ' পৰিৱেশে একদম চেঞ্জ হৈ গ'ল মানে ব্ৰ তুমি ক'ত যোৱা কেতিয়াবা খেল খেলিবলৈ আহিছা দেখিছানে পুৰা একদম পুলিচ আছে মানে সন্ধ্যা আমি সেইডোখৰতে পাৰ্টি কৰিছিলোঁ মানে আজি এইডোখৰতে হৈছে মানে আমি চুঙা আনিবলৈ মানে যোনপিনে গৈছিলোঁ সেইপিনে হৈছে মানে গাইজ মানে সৰুতে এনে কেতিয়াবা লৈ গুটিয়াই পৰিছিলোঁ মানে এতিয়া কেতিয়াবা খেল চাবলৈ ইমান মানুহ আহি গৈছে গাইজ কি ক'ব একদম পুৰা মানুহ এবাৰ চক মানুহ চক কেনেকুৱা মানুহ আহিছে মানুহ চক এইপিনে এবাৰ পৰিৱেশটো চক মানে গাইজ কি ক'ম আৰু কেতিয়াবা তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল মানে ৰাউণ্ডটো মানে এইপিনে একদম পুৰা প্লেয়াৰকেইটা আহি পিনি ৰেডি হৈ আছে মানে আৰু সেইখনত মানে এনেকৈ পইণ্ট ছিষ্টেম কিবা কৰিব লাগিব নেকি মানে পইণ্ট ছিষ্টেম কিবা এটা পায় পায় টাইম আপ হৈ গ'ল মানে কেইটা 10টা মাৰিবলৈ দিছে নেকি ন তাৰপৰা এতিয়া তাত মানে পইণ্ট চইণ্টবোৰ কালেক্ট কৰিছে মানে এনেকৈ ৰাউণ্ড ছিষ্টেমত কিবা পইণ্ট দি আছে নেকি মানে আৰ্চাৰী ছিষ্টেম কিবা খেলাই আছে সবাই মানে পুৰা ৰেডি হৈ আছে মানে কেতিয়াবা খেলিবলৈ পুৰা নিচানা লগাই আছে দেখিছে নাই মানুহটা খেলিলে নেকি খেলিলে পুৰা কেতিয়াবা লৈ প্ৰাইজ মানিটো আপুনিয়ে পাব নিচিনা লাগিছে দেই দেখিছে নাই ফাৰ্ষ্ট মানে অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট কেতিয়াবা খেল মানে আগতে সৰুতে এনেই য'তে ত'তে গুটিয়াই ফুৰিছিলে এতিয়া কেতিয়াবা খেল চাবলৈ ইমান মানুহ চব বহুত মানুহ দোকানে না পাইছে ব্ৰ পইণ্টটো কিমান পালি তই 85 মজা পুৰা ফালি পঠিয়ালি দেখোন তই মানে এইটো কেনেকৈ দিছে পইণ্টটো কৈ দেচোন অকণমান বুজাই দে পইণ্টটো অঁ আপোনাৰ আছে 1 বা 2 বা 10লৈকে মাৰিব পাৰে মানে এইকেইটা গম পাইছে নহয় এনেকৈ মানে নাম্বাৰ দি দিছে মানে এইটো মাজতো 10 আছে মানে 10 নম্বৰ মাৰি পেলাই এইটোৱে মানে 1 মিনিটৰ ভিতৰত দিছে হয় নাই 1 মিনিটৰ অঁ তো গাইজ মানে খেলটো কি মানে 10টা গুটি মাৰিবলৈ দিছে মানে আৰু 10টা গুটি মানে কি আপোনাৰ 1 মিনিটত 10টা গুটি আপুনি মাৰিব লাগিব তাৰপিছত পইণ্টটো মানে কি আপোনাৰ আৰ্চাৰী ছিষ্টেমত কিবা দেখুৱাই আছে মানে পইণ্টটো আপোনাৰ মাজতো একদম 10 তাৰপৰা 9 8 এনেকৈ কিবা কিবি কৰি পিনি আছেগৈ আৰু আপুনি যদি খেলিব বিচাৰে খেলিব পাৰে আৰু কিন্তু আজি মানে জইন কৰিবলৈ নিদিয়ে আমিও খেলিম বুলি ভাবিছিলোঁ মানে জইন কৰিবলৈ নিদিলে কালিয়ে ফাৰ্ষ্ট ৰাউণ্ড কিবা কিবি হৈ গ'ল বোলে মানুহ দেখিছেনে কেনেকুৱা আহিছে একদম কেতিয়াবা খেল চাবলৈ ইমান মানুহ বহুত দূৰৰ পৰা আহি গৈছে গাইজ খেলৰ নিয়ম সেইটোৱে মানে আপুনি 1 মিনিটত 10টা গুটি মাৰিব লাগে আৰু যোনে মানে পইণ্ট বেছিকৈ মাৰিব পাৰে আৰু সেইটোৱে কথা আৰু মানে গাইজ কি গম পাই জানে আপুনি ভাবিছে কেতিয়াবা খেল বুলি কিন্তু জইন ফিজ হ'ব পাৰে মানে 100 টকা কিন্তু প্ৰাইজ মানি 20,000 হয় গাইজ গম পাই জানে কেতিয়াবা খেলত 20,000 টকা প্ৰাইজ মানি আৰু গাইজ এইপিনে দোকান এখনলৈ আহিলোঁ মানে পুৰা মানে দোকান দেখিছেনে কিয়া দোকান হেৰে ভাই ইয়াত আপুনি চব বস্তু পাব নে তামোলৰ পৰা আদি কৰি পিনি এভৰিথিং ইয়াত পোৱালি লাগিলে পোৱালিও পাব ছোৱালী আছেনে ব্ৰ অঁ লাগিছিলে মোক এজনী 18 বছৰীয়া ফুল কোমলীয়া আছে অঁ মোৰ কাৰণে লৈ আন যা
মোৰ ইউটিউব চেনেলটোৰ নাম হয় ডিফাৰেণ্ট ৱৰ্ল্ড। এইটো হয় মোৰ চেনেলটো দেই। এয়াই আৰু সেইদিনা আমি এইডোখৰ জেগাতে মানে পাৰ্টিটো কৰিছিলোঁহি, কিন্তু আজি এইডোখৰ জেগাত মানে 20,000 টকীয়া খেল এখন হৈ গৈছে মানে, গম পাইছে নহয় গাইজ। আমাৰ গাঁৱৰকেইটা দেখিছে পূৰা একদম ঘুগুনি চুগুনি মানে এটা দেখুৱাইছে, পূৰা পুৰি চুৰি উলিয়াইছে। খেলি থকা যদি কোনোবা আছে ভিডিঅ'টো চাই থকা আৰু খাবলৈ আহক আৰু দোকান। যদি মানে গাইজ এইখন দোকানলৈ আপোনালোকে আহে, মোৰ যদি চেনেলটোৰ নাম কয় মানে আপোনাক পুৰি এখন আৰু চব্জি 1 প্লেট বেছিকৈ দিব মানে। দিবি নে কয় দিবি নে? দিম। ইয়াত দিম বুলি ক'লে গাইজ আহি যাওক। তো গাইজ জীৱনত দেখিছোঁ মানে এনেকুৱা প্ৰথম মানে কেটাবা খেল মানে এনেকুৱা নিউজ ৰিপৰ্টাৰ চিৰচিপটা অহা মানে এনেকুৱা প্ৰথম মানে কেটাবা খেল দেখিছোঁ মানে। মানুহ একদম পূৰা ধেৰ আৰু যোনে পূৰা একদম ৰিপৰ্টাৰ চিপৰ্টাৰ মানে আহি গৈছে মানে, পুলিচ চুলিচ ধেৰ আৰু মানে খেল চাবলৈ পূৰা মানুহ। ঐ আপুনি নেখেলিলে নেকি? খেলিলে 20,000 নাপালে? 20,000 নাপাওঁ মই। তো গাইজ মানে আজিলৈ ইমানেই আৰু ভিডিঅ' চিডিঅ' নকৰোঁ আৰু মানে কি বৰ বেয়া গৰম উঠিছে, ইয়াত থাকিব পৰা নাই, সেইকাৰণে এনেকৈ বহি লৈছোঁ মানে একদম তলত বহি লৈছোঁ। এইপিনে দেখিছেনে পিছপিনে একদম পূৰা নিউজ ৰিপৰ্টাৰ কেতিয়াবা খেল চাবলৈ তাত, গম পাইছে নহয় গাইজ। আজিলৈ ইমানেই আৰু বাই বাই দেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, থেংক ইউ।